ইলেকশ্যনৰ সম্পৰ্কে আমি আলোচনা কৰা নাই। আমাৰতো হ'ল বড়োলেণ্ড একৰ্ড ডে আহি আছে 10 ফেব্ৰুৱাৰী, সেইটো আমি কেনেকৈ অবজাৰ্ভ কৰিম সেইটো বিষয় লৈহে আলোচনা কৰিছে। বড়োলেণ্ড একৰ্ড ডেটো আমাৰ বৰমাতে হ'বহি, মানে 1 লাখ মানুহ গেডাৰিং টাৰ্গেট কৰি আমি কৰিছোঁ। ইয়াতকৈ বেছি হ'ব, মিনিমাম 1 লাখ। নিৰ্বাচন সম্পৰ্কে আমি এতিয়া আলোচনা কৰা নাই। আজিৰ দিনতো কাৰো লগত আমি এনেকুৱা এলায়েন্স হ'ব বুলি আমি ঠিক ঠাক কৰা নাই। মুঠতে এইবাৰ দিছপুৰত মুঠতে কোনো দলে যাতে বিপিএফ এৰি পেলাই চৰকাৰ বনাব নোৱাৰে, তাৰ কাৰণে আমি যোজা চলাই আছে। বাছ নাই নাই, এনেতো বাহিৰে বাহিৰে আলোচনাটো হৈ আছে চবৰ লগত, বিজেপিৰ লগতো হয়, কংগ্ৰেছৰ লগতো হয়, ইউডিএফৰ লগতো হয়। এনেকুৱা অফিচিয়েলি আলোচনা হোৱা নাই, বা ৰাইজৰ দলৰ লগতো এনেকুৱা আলোচনা চলি আছে, বা জাতীয় পৰিষদৰ লগতো চবৰ লগত অলপ অলপ আঞ্চলিক দলৰ লগত থাকিব নে ৰাষ্ট্ৰীয় দলৰ লগত থাকিব? নাই নাই, এনেকুৱা আমাৰ বিপিএফ দল হিচাপে ৰাজ্য আঞ্চলিক দল বা নেশ্যনেল পাৰ্টিৰ লগত থাকিম বা নাথাকিম এনেকুৱা আমাৰ দলত সিদ্ধান্ত হোৱা নাই এতিয়ালৈকে। আমি আজি আলোচনা কৰিছে জাষ্ট 10 ফেব্ৰুৱাৰীটো আমি কেনেকৈ অবজাৰ্ভ কৰিম। মুঠতে বিপিএফ চাৰা দিছপুৰত যাতে চৰকাৰ বনাব নোৱাৰে, তাৰ কাৰণে কি ষ্ট্ৰেটেজি ল'ব লাগে এইটো আমি পিছত ল'ম। কিহৰ তদন্ত? আপোনাৰ দিনত বহুতো মানে এইবিলাক পিছত কথা। কি তদন্ত কৰি আছে কৰিব দিয়ক। নাই, সেইটো দলৰ মাজত আলোচনা হ'ব। এতিয়ালৈকে এনেকুৱা আমি আলোচনা কৰা নাই। BTC বাহিৰত আমি বিপিএফে কণ্টেষ্ট কৰিব নাই। এইটো মুঠতে ইলেকশ্যন সম্পৰ্কে আমি আজি আলোচনা কৰা নাই। নাই লোৱা। আজি যিটো আমাৰ এই মিটিংটো হৈছে 10 ফেব্ৰুৱাৰীৰ দিনাখন আমি কি কৰিম। 10 ফেব্ৰুৱাৰীটো আমাৰ একৰ্ড ডে হয়। সেই একৰ্ড ডেটো আমি চেলিব্ৰেট নকৰাকৈ থাকিম নে কৰিম, সেইটো লৈহে আমাৰ মাজত আলোচনা হৈছে। তো আমি BTC যিটো একৰ্ড সেইটো এতিয়াও আমি সন্মান কৰোঁ। ইয়াক আমি নাল এণ্ড ভইড ৰেজেক্ট কৰিব নোৱাৰোঁ। ইয়াত ৰেজেক্ট কৰিবলৈ হ'লে মানে পাৰ্লিয়ামেণ্টত যাব লাগিব। গতিকে আমি চেলিব্ৰেট কৰিম। আৰু ইয়াৰ যোগেদি যিহেতু আমাৰ আশা আকাংক্ষা পূৰণ হৈছে, আমাৰ উন্নয়ন হৈছে, বহুত অনুষ্ঠান হ'ল, গতিকে এইটো চেলিব্ৰেট নকৰাকৈ আমি থাকিব নোৱাৰোঁ। আমি চেলিব্ৰেট কৰিম বুলি সিদ্ধান্ত ল'লোঁ। সেইখিনি ইলেকশ্যন আৰু 2 মাহ আছে, 1.5 মাহ। বুজা পৰা এতিয়ালৈকে নাই হোৱা। মইতো কৈছোঁৱে, সিদিনাখনো কৈছোঁ, বুজা পৰা কাৰো লগত নাই হোৱা। আমাৰ লগত যোগাযোগ ৰাখিছে, অন্যান্য দলবিলাকে যোগাযোগটো ৰাখিছে, আমাক মানে সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। সেইটো হয়, মই সেইটো নৈ কৰিব নোৱাৰোঁ। বিভিন্ন দলে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়িছে। গতিকে এতিয়ালৈকে আমি সেইটো ফাইনেল নাই কৰা, সেইটো নাই কৰা। আমি সেইটোৱে এতিয়ালৈকে ডিচিশ্যন, আমাৰ এইটোৱে ডিচিশ্যন যে আমি অকলে ফাইট কৰিম। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইটোতো স্পষ্ট, এইটো আৰু আজি ক'বলগীয়া কথা নাই না, এইটো স্পষ্ট হৈ আছে। AJP যদি প্ৰপ'জ দিয়ে আপোনালোকক যে মিত্ৰতা কৰিম বা ইতিমধ্যে আগবাঢ়ি আহিছে AJP মইতো কৈছোঁ না, সংগঠন বেলেগ বেলেগ দলে আমাৰ লগত যোগাযোগটো ৰাখিছে, তেওঁলোকে আমাক সহায় কৰিব বিচাৰে, সেইটোতো কৈছোঁ। তো এতিয়ালৈকে আমি সিদ্ধান্ত নাই লোৱা। এই আৰম্ভণিৰে পৰা কৰি আছে। 2%, 10%, 20% বিচাৰি আছে। এতিয়া ৰাস্তা দিয়াৰ নামত 20% ঠিকাদাৰৰ পৰা বিচাৰি আছে। এইটো কি বিচাৰিছে? তেওঁলোকৰ দলৰ কৰ্মীবিলাকে বিচাৰিছে।